নমস্কাৰ
সকলোলৈকে আজি উপস্থিত সমূহ ৰাইজক মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। লগতে সমূহ আজি জৰাবাৰী বিচাৰিছোঁ আৰু নিজ জৰাবাৰী তিৱা পিছু উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিজৰ ল'ৰা হিচাপে মোক এইদৰে মাতি অনাৰ বাবে অনাগত দিনত এইদৰে মোক মৰম দি যাব বুলি মই আশা কৰিলোঁ। আচলতে মই তিৱাৰ ল'ৰা হিচাপে গৌৰৱ কৰোঁ আৰু অনাগত দিনত মই আজি কথা দিছোঁ, এই বছৰ মই খুব ধুনীয়া তিৱা গীত দুটা আপোনালোকলৈ মই উপহাৰ দিম। ইমান বছৰে বিহু গাই পেলাই আপোনালোকৰ মাজত চিনাকি হৈছোঁ, তথাপিও মই তিৱা ল'ৰা হিচাপে তিৱা গীত দুটা এইবাৰ আপোনালোকক মই উপহাৰ দিম। ভালদৰে হ'বনে? যদি হ'ব তেতিয়াহ'লে জোৰকে হাত চাপৰি লাগে। নিশ্চয় মই কথা দিলোঁ আজি, আচলতে বহুত মৰম দিছে আপোনালোকে, মই সেই মৰমখন ৰাখিবলৈ যত্ন কৰিম। হ'বনে? একদম নিশ্চয়। এতিয়া কি কাম কওক? কি কাম? কলীয়া দেওৰে এইফালৰ পৰা কিবা আছে নেকি দাদা? এতিয়া আমি আদৰিব বিচাৰিছোঁ জিনজিন মইনা। আৰু এইফালৰ পৰা কিবা আছে নেকি কওক? কি কাম কোৱা? জিনজিনে মইনা নাচিব নে নানাচে? তিৱা মানুহৰ বিহু নাচিব জানে, হয়নে নহয়? এইফালে পিছফালে হ'বনে? আজয় কলিজা আজি কিন্তু নচোৱাহে যাম আকৌ, মই এনেকে এইফালে নাযাওঁ। নাচিব নে নানাচে? যদি নাচিব এটা জোৰকে চিঞৰ লাগে। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। আমি আমন্ত্ৰণ কৰি অনা সন্মানীয় কণ্ঠশিল্পী তথা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাপুজী কোঁৱৰদেৱক এখন তিৱাপালিৰে সম্বৰ্ধনা জনাব নিজ জৰাবাৰী গাঁৱৰ বাসিন্দা টিনাৰাণী পাটৰ। ৰেডি নাচিবলৈ সাজু হৈ যাওঁ। জিনজিন মইনা আমোদে দিনতে গাম নে? বেলেগ কাম কিবা? বেলেগ কাম নেকি? জিনজিন মইনা আমে মলিয়ালে জিনজিনে মইনা জিনজিনে মইনা কথালে পেলালে কথালে পেলালে জিনজিন মইনা আমাদের দিনতে জিনজিন মইনা আমে মলিয়ালে জিনজিনে মইনা জিনজিনে মইনা কথালে পেলালে কথালে পেলালে জিনজিন মইনা বিহুতে দিনতে জিনজিন মইনা আমি যে ওলালো জিনজিনে মইনা জিনজিনে মইনা কখনো টঙালি বান্ধি রাতি রাতি তো
হ'বনে আকৌ নেকি বেলেগ গাওঁ নেকি অ মোৰে কনে যুদ্ধ হ'ব নালাগে নাচনী ভাগৰ লাগিল হ'বলৈ যাবলৈ অ নাই লাগে নাই লাগে নাচনী ভাগৰ লগত হয়নে আচ্ছা কলীয়া দাৰটো এপাক গাই দিওঁ হ'বনে ঠিক আছে কলীয়া দাৰে থেংক ইউ মই গৈ আছোঁ ৰ'ব